কি আজি বহুত ভাল লাগিছে ইমানখিনি মৰম ইমানখিনি ভাল পোৱা যে সকলোৰে পৰা যে ইমানখিনি আশা মই কৰা নাছিলোঁ ইমানখিনি মৰম পাইছোঁ বহুতেই ভাল লাগিছে আৰু ক'ত হৈছিলে খেলখন এই খেলখন আমাৰ দিল্লীত হৈছিলে ক'ৰ পৰা পাৰ্টিচিপেট কৰিছিলে এইটো উত্তৰাখণ্ড তাৰপিছত ৰাজস্থান পাঞ্জাৱ তাৰপিছত কাশ্মীৰ তাৰপিছত ইংলেণ্ড পৰা আহিছিলে তুমি কি বিভাগত উইনাৰ হৈছা মই মিষ্টাৰ গ্লোবেল ইণ্ডিয়া ছানশ্বাইন 2023 মিষ্টাৰ গ্ৰেইন উইনাৰ তোমাৰ এই সাফল্য তোমাৰ মাজৰবাসী ৰাইজক কি আহ্বান জনাবা সকলোৱে বহুতখিনি মানে মোক আশীৰ্বাদ দিছে সকলোৱে মোৰ কাৰণে মানে মন্দিৰে বা কোনো মানে আৰজ কৰিছে কোনোবা মানে বহুত ব্লেছ দিছে মোক লগতে মা পাপা আৰু ছাৰ আৰু বহুতখিনি আছে যে মানে পিছফালে হাত আছে যে চবে যে মানে ব্লেছ দিছে মোক চবৰে মানে সকলোৱে মানে মোৰ অন্তৰৰ পৰা মানে থেংক ইউ বুলি কৈছোঁ আৰু তোমাৰ মা পাপাক এই স্পেচিয়েল গিফ্ট হিচাপে তুমি কি দিবা মই মা পাপাক স্পেচিয়েল গিফ্ট যেতিয়া মই সফলতা হ'ম মা পাপাৰ পৰা যে মই ধুনীয়াকেইটা হাঁহি দেখা পাওঁ মই নিজকে মানে এটা পাম যে মই ধুনীয়া যে পৃথিৱীত মানে আজি যিহেতু মাৰ চকুত যে পানী দেখিছোঁ কেনেকৈ মানে বেয়া ফিল আহিছে মানে ওপৰৰ ফালৰ পৰা ভালো ফিল আহিছে দেন মানে এটা বস্তু কৰি দেখালোঁ আজি যিহেতু গোটেইখিনি মানে মোক আজি ছাপোৰ্ট কৰিছে কিছু সময়ত মানে কেতিয়াবা এটা সময় আছিল যে মানে ছাপোৰ্ট কৰা নাছিল বা কিবা এটা সময় মানে কিবা আৱাজ দিছিলে তো মানে আজি মানে ভাল লাগিছে তো মা পাপাই সেইটো ডাঙৰ গিফ্ট আৰু কি লাগে যে মানে সেইটো যে থেংক ইউ